কিবা ক'বনে? চাওক, আমি ভাড়া ঘৰত আছো। ওচৰত থকা মানুহক অসুবিধা কৰিব নালাগে। আপুনি ভাবা নাই একো নহয়। কি একো নহয়? কি হয় নে নহয় মই নাজানো। মোৰ কথা হ'ল মই কৰ্পৰেট চেক্টৰত কাম কৰোঁ। ৰাতিপুৱা 8 বজাতে ডিউটিলৈ ওলাই যাওঁ আৰু সন্ধিয়া 7 বজাত আহি ঘৰ সোমাওঁ। সন্ধিয়া ঘৰ পোৱাৰ পাছত এই সময়খিনি মোৰ একান্ত। এই সময়খিনি মই অকলশৰে শান্তিৰে কটাব বিচাৰোঁ। অথনি অহাৰে পৰা এই ভিতৰত হুলস্থুল কৰি আছে। মই যদি আপোনালোকক অশান্তি কৰা নাই তেনেহ'লে মোকো শান্তিত থাকিবলৈ দিয়ক। আপোনাৰ অশান্তি কৰাৰ বাবে মই ক্ষমা কৰিছোঁ। মোৰ পৰা যদি অশান্তি পোৱা নাই তেনেহ'লে মোকো শান্তিত থাকিবলৈ দিয়ক। আপোনালোক ক'ৰ পৰা আহিছে মই নাজানো, কিন্তু এইখন গুৱাহাটী। ভদ্ৰ মানুহৰ দৰে ইয়াত থাকিলে ভাল। গাঁৱৰ মানুহৰ নিচিনা ইয়াত আচৰণ নকৰিব।
মোৰ পৰিবাৰ সঁচাকৈ কৈছেনে মই বহুত সহ্য কৰিলো আৰু সহ্য নকৰো সোনকালে তেখেতক মুখ বন্ধ কৰিবলৈ কওক নহ'লে মই পুলিচ মাতিবলৈ বাধ্য হ'ম চাওক মোৰো পত্নী পুত্ৰ আছে কিন্তু মই আপোনাৰ দৰে নহয় মই পত্নীৰ কথা উঠা কৰা মানুহ নহয় আৰু সেইকাৰণে মই মোৰ পত্নীক ডিভোৰ্চ দিছো আপুনি আপোনাৰ পত্নীৰ কথা উঠা কৰিব পাৰে কিন্তু মই মোৰ পত্নীৰ কথা উঠা নকৰো অনবৰভাৱে আপোনাৰ পত্নী আপোনাক গালি পাৰি আছে অথচ আপোনাৰ মুখেৰে এটা শব্দও কোৱা নাই আপোনাৰ নিচিনা মই হ'ব নোৱাৰো মোৰ কাই আপুনি কোৱা হ'লে আপুনি মই আপুনিকে কৰি থাকিলে এই কথা মই জানো বেয়া নাপাব মই আপোনাক লাষ্ট ৱাৰ্নিং দিছো সোনকালে আপোনাৰ পত্নীৰ মুখখন বন্ধ কৰক নহ'লে মই বেলেগ ব্যৱস্থা কৰিম কথাবোৰ কিন্তু
만나의 주문노가 양의 목두와 아직 라의 마소서 가만히 물어볼 때 약간 돈 에레과 약간 고향부터 묻고 어한 역시 세기자 곧 걸어라 꼭 일자 걸어라 에이 와 어서러 문 어머스들 넌 엉꽃이 맞기 말이 다섯째 번 엉꽃 개그를 가 언제때 모두가 깼다 কিন্তু মোৰ সমস্ত যোৱাৰ পাছতো তেওঁলোকে মই সুস্থ কৰিব নোৱাৰিম সুস্থ কৰিব নোৱাৰিম মানসি কৰাৰ পাছতো আপোনাৰ পত্নীয়ে আপোনাৰ জীৱন বুজি পাইছে আৰু তেওঁ মোক গালি পাৰে মোৰ এটা সন্তান ছবছৰ সন্তান হৈছে মাহঁতৰ ওপৰ পাছে ঘূৰি তাৰ খবৰ ল'বলৈ আহৰিয়েই নাই মোৰ পত্নীয়ে জানে যে তেওঁ আৰু মোৰ নহয় সেইকাৰণে তেওঁ মোৰ ভৱিষ্যতৰ কাৰণে মোৰ সন্তানটোৰ কথা ভাবি তেওঁ মোক কয় তেওঁ মই চিকিৎসা নকৰাকৈ ঘৰলৈ উভতাই এই হাতেৰে তেওঁক মই চেঁচি হত্যা কৰোঁ কি হত্যা যি কয় মই ভাল পাই বিয়া কৰাইছিলোঁ বিয়া হোৱাৰ 7 বছৰ হৈ গ'ল 7টা জনলৈকে কটাৰ সংকল্পবদ্ধ হৈছিল মনৰ ভিতৰে সপোনবোৰ পূৰণ কৰা হেঁপাহ আছিল এইখন হাতে তেওঁ কেতিয়াবা কেনেকৈ হত্যা মানুহৰ এইবোৰ সম্ভৱ কেনেকৈ মই চিকিৎসা নকৰাকৈ মই মোৰ পত্নীক ঘৰলৈ উভতাই দিলোঁ ইয়াত আমি এজন মানুহ হৈ সম্ভৱ মোৰ পত্নীৰ এটা সপোন আছিল এদিন আমাৰ এটা বিচাৰ কম বেছি কথা নাই আপোনাৰ তাত থাকিব লগা সকলোখিনি আহিব লগা সন্তানটোৱে এখন অসমীয়া মাধ্যমৰ স্কুলত পঢ়িব ডাঙৰ কথাটো কৈছিলোঁ সি মানুহ সি সপোন হৈয়ে সপোন হৈয়ে ঘৰটো দুখালি বনাইছিল নে বিক্ৰী কৰি এতিয়া একো নাহিব এতিয়া একো সপোন কি ল'ৰাই এইবোৰ কথা নাজানো মাকক অসুখৰ কথা কি কেৱল জানে মাকক মই ঘূৰাবলৈ কি মোৰ লগত আহি আছে তাৰ ক্ষতি হ'ব তাৰ পঢ়া ক্ষতি হ'ব এনেকৈ বিশ্বাস কৰি তাৰপিছত ঘৰ ঘূৰি তাৰ মনে নাজানে কৰিছে মাকক সুস্থ কৰি তাক আকৌ তাৰ পিছলৈ উভতাই লৈ যাব পাৰিম কি বাৰে বাৰে মাকক বিচাৰি ফোন কৰে কি মাকক বিচাৰে মই আঁকি দিওঁ আৰু মাৰ বৰ ভাগৰ সি বিচাৰিলে মই কওঁ মাৰ বৰ ভাগৰ
সম্পৰ্কত আমি স্বামী স্ত্ৰী হ'লেও সমাজৰ আগত এই সম্পৰ্ক আমি আৰু নিজে কওঁ। এতিয়াৰে পৰা আমি বেলেগে বেলেগে থাকিম। হয় নেকি? চোৱা, মই তোমাৰ লগত থাকি একেবাৰেই অসুখী। ঠিকে আছে তেনেহ'লে তুমি তোমাৰ সিদ্ধান্ত সলনি কৰিব নালাগে। তুমি সুখী হোৱা। মই মাত্ৰ বিচাৰিছিলো তোমাৰ পৰা অকণমান সময়। তোমাৰ ল'ৰাটোক তোমাক ভালকে বিচাৰি যাবা। নিজৰ পত্নী আৰু তোমাৰ ল'ৰা হিচাপে এই সময়কণত বিচৰাটো আমাৰ অধিকাৰ নাই। বিয়া হোৱা আজি ৬টা বছৰ। এই ৬ বছৰত তুমি আজিলৈ মোৰ কোনটো অনুৰোধ পূৰণ কৰিলা? তোমাৰ সকলো দেখি শুনি মই চকু মুদি থাকিব লগা হ'ল। দিনক দিনে তুমি এটা যন্ত্ৰ হৈ গৈছা। কেৱল টকা পইচাৰ কাছে কাছে দৌৰি দৌৰি পাৰুৱে বাবে তোমাৰ হাতত সময় নোহোৱা হৈছে। নাই মোৰ সময়। দুখ লাগে তুমি আবেগ অনুভূতি দিলা একো বস্তুৱে বুজি নোপোৱা হ'ল। যে এটা ৰ'বট তোমাৰ মনত আছে সেইদিনা তোমাৰ সন্মুখতে সেই ল'ৰাজনৰ এক্সিডেণ্ট হৈছিল। ল'ৰাজনে তোমাক কাকো অনুৰোধ কৰিছে তাৰ সহায়ৰ বাবে, কিন্তু তুমি আৰু সেই সময় নকৰি তুমি তাৰ পৰা গুচি আহিছা আৰু ল'ৰাজন তাতেই মৰি গৈছিল। তুমি এবাৰলৈ তাৰ ওচৰলৈ নগ'লা। সেইদিনা মোৰ হাতত ইমান সময় নাছিল। সময় আছিল মাত্ৰ মানৱতা। আনৰ অনুৰোধ ৰক্ষা কৰিব পৰা তোমাৰ এটা মন নাছিল। তেজবোৰ তোমাৰ এই চুৰাত লাগিব বুলি তুমি সংকোচ কৰিছিলা। আৰে এনেকেই যদি হয় তোমাৰ বিপদত তোমাৰ ওচৰত কোন থাকিব? মই তোমাক মাফি কৰিবলৈ বহুত চেষ্টা কৰিছিলো, কিন্তু মই মোৰ ল'ৰা তোমাৰ নিচিনা এটা যন্ত্ৰ হ'ব নিদিলো। সি মানুহ হ'ব লাগিব, মানুহ। হ'ব, তুমি বহুত কথা কৈ আছা। যোৱা ইয়াৰ পৰা। যাওঁ, কিন্তু এটা কথা মনত ৰাখিবা, কোৰ্টে আমাৰ ডিভোৰ্চৰ সিদ্ধান্ত ল'লেও এটা সঁচা সম্পৰ্কক আইনে প্ৰতিবন্ধক লগাব নোৱাৰে। আইনে সম্পৰ্ক গঢ়িবও নোৱাৰে আৰু ইয়াক ভাঙিবও নোৱাৰে। আশা কৰোঁ এদিন তুমি আমাৰ ওচৰলৈ উভতি আহিবা। সেই যান্ত্ৰিকতাৰ পৰা আঁতৰ হৈ এজন সঁচা মানুহ হৈ উঠিবা। আহোঁ। আপুনি অলপমান পৰা ইয়াতে আছে। মুলুক কিয় ভাবিছে? কিয় ভাবিছে? নাই, এই কিবা এটা কথা ভাবি আছো। পূৰ্বত নাই। আপুনি দেখোন কৈছিলে এইখন কোৱা গুৱাহাটীত পাৰে যায়। মাজে মাজে যায়, বুজিছে? মাজে মাজে যায়। আচলতে মোৰ কেনেকুৱা ভাৱ হয় জানে? আমাৰ জীৱনটো যেন এটা লোক কোন মুহূৰ্তত আমাৰ জীৱনৰ লোক আমি ক'ব মোৰ এমানলৈ বৰ ভয় লাগে। সেইকাৰণে মই সদায় এই ধ্যানটো জ্বলাই দিওঁ। আৰু সেইকাৰণে মই মানুহ ভাল পাওঁ। মানুহক সহায় কৰোঁ। হয়, আপোনাৰ মোৰ ইনভাৰ্টাৰ আছে। তাৰমানে আপোনাৰ জীৱনত এন্ধাৰ লাগি অন্য আপুনি কৈছে আপুনি অন্ততঃ মোৰ পৰা নহয়। এই দিন ৰাতি আন্ধাৰ পোহৰ সকলোৱে ভয় পাছে এটা খানাবোৰহে আপোনাৰ ওচৰলৈ আহিছে। হয়। মোৰ এই ধ্যানটো কেৰাচিন চলি যাব। কেনেকৈ যদি বাৰে থাকে আজিলৈ বিচাৰে সোনকালে সহায় কৰিছে মই কেৰাচিন কথা ভাবিম। এতিয়া বিচৰণ কেৰাচিন কথা
আপোনাৰ